নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? বিহু কেনেকুৱা গ'ল বাৰু আপোনালোকৰ? আশা কৰোঁ ভালেই গ'ল। মোৰ কিন্তু ভাল নগ'ল, মোৰ গা ভাল নাছিলে, গতিকে বিহু কেনেকৈ গ'ল গমেই নাপালোঁ। আৰু এই যে কপৌজোপা দেখিছে, এয়া আমাৰ এতিয়াহে ফুলিব ষ্টাৰ্ট কৰিছে, বিহুৰ আগতে নুফুলে। আৰু যেতিয়া ফুলি থাকে ইমান ধুনীয়া লাগে। লগতে আমাৰ আমো ডাঙৰ হ'ব ষ্টাৰ্ট কৰিছে। আমাৰ আমবোৰ চাপৰতে লাগে, কেইজোপামান আছে, কিন্তু বহুত লাগে, এবাৰ কম। লগতে এয়া কঁঠালো লাগিছে, অলপ ডাঙৰ হৈছে। কঁঠাল খাই কিন্তু মই ইমান ভাল নাপাওঁ, পকা কঁঠাল খাই, কিন্তু চব্জি বনাই খাই ভাল পাওঁ কঁঠালৰ। আপোনালোকে কেনেকুৱা পায় বাৰু? আমাৰ কঁঠাল 3ডালমান আছে। আৰু এয়া জলফাইও ফুলিব ষ্টাৰ্ট কৰিছে। আৰু এয়া নেমু লাগিছে অলপ। নিজৰ বাৰীত থকা ফল মূলবোৰ যেতিয়া লাগে খুব ভাল লাগে, নহয় জানো? আৰু এয়া ভাত কেৰেলা ডাঙৰ হ'ব লৈছে, আৰু লগতে জলকীয়া পুলিও আছে। কেনেকুৱাকৈ লাগে আপোনালোকক দেখুৱাম বাৰু দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।